কিন্তু যোৱাকালি আমি দেখিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ এটা নিউজ চেনেল শ্বেয়াৰ কৰি তেখেতৰ ফেচবুক একাউণ্টত দিছে। গতিকে আমি ভাবোঁ এইটো এটা দেশদ্ৰোহিতাৰ কাম। এইটো ভাৰতৰ আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ কথা। গতিকে আমি আজি ইয়াৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এখন এজাহাৰ দিছোঁ। আমি আশা কৰিছোঁ বিভাগীয় বিষয়াসকলে ইয়াৰ এটা উচিত তদন্ত কৰি ব্যৱস্থা ল'ব। দেশদ্ৰোহিতাৰ গোচৰ দিছোঁ, কাৰণ পাকিস্তানৰ নিউজ চেনেলৰ কথা আমি যদি কোনোবা যদি সাধাৰণ নাগৰিক বা অন্য কোনোবা যদি শ্বেয়াৰ কৰিলেহেঁতেন, লগে লগে চেডিশ্যন কেছ হৈ গ'লহেঁতেন, দেশদ্ৰোহিতাৰ গোচৰ হৈ গ'লহেঁতেন। ইতিমধ্যে ইমান সময় পতাহাৰত থাকিব লাগিলহেঁতেন। কিন্তু অসমৰ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কামটো